Hi everyone, Sebanis vlog আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি ইমানে গৰম পৰিছে যে মই এবিধ চাটনি তৈয়াৰ কৰো। আসলতে দুপৰীয়া ভাত সাজৰ লগত অলপ টেঙা জ্বলা চাটনি হলে এনেও ভাল লাগে নহয়নে? তেতিয়া হলে বলকচোন মইনো কি চাটনি তৈয়াৰ কৰিলো। এতিয়া চাটনিখনৰ বাবে মই লৈছো মছন্দৈ, মগুমাহ, দুডোখৰ নেমু, আদা নহৰু আৰু 4টা জলকীয়া। ইয়াত মাজে মাজে বুটো আছে বাৰু। এতিয়া মই গোটেইখিনি মিক্সি জাৰ এটাত ভৰাই ল'ম। নেমু দুডোখৰ এতিয়া নিদিওঁ, যেতিয়া চাটনিখন প্ৰস্তুত হ'ব তেতিয়া তাত চেপি দিম আৰু সোৱাদ অনুসৰি নিমখ দিম। এতিয়া মই অলপ পানী দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ। চাটনিখন ৰেডি হৈ গ'ল। কালাৰটো খুবেই ধুনীয়া হৈছে নহয়নে? এতিয়া মই এটা বাটিত ট্ৰান্সফাৰ কৰি ল'ম। এতিয়া মই ইয়াত কাটি ৰখা নেমুখিনি চেপি দিম। চামুচৰ সহায়ত ভালদৰে লৰাই দিম। আৰু এয়া চাওক, মোৰ চাটনি ৰেডি হৈ গ'ল। চাটনিখন খুবেই টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন কেনে পায় আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, ভিডিঅ'টো মই আৰু দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।